হেল্ল' অসমবাসী ৰাইজ বৰ্তমান অসমীয়া চিনেমা জগতত ডক্টৰ বেজবৰুৱা 2 নামৰ বতাহজাক চাৰিওফালে বিয়পি পৰিছে। আমাৰ আটাইৰে মৰমৰ শিল্পী জুবিন দাক ডিএছপি মহাদেৱ বৰবৰুৱাৰ চৰিত্ৰত দেখা পাবলৈ অসমৰ প্ৰতিটো চিনেমা ঘৰৰ সন্মুখত অনুৰাগীয়ে ভিৰ কৰিছেহি। আৰু এইখিনি সময়তে জুবিন দা অভিনীত পূৰ্বৰ 10খন শ্ৰেষ্ঠ চিনেমাৰ সবিশেষ লৈ মই উপস্থিত হৈছো আপোনালোকৰ ওচৰত। গতিকে আহক পলম নকৰি টপ 10 এছামিছৰ আজিৰ জুবিন দা স্পেচিয়েল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। জুবিন গাৰ্গ অভিনীত প্ৰথম চিনেমাখনেই হ'ল তুমি মোৰ মাথো মোৰ। ঋষিৰাজ বৰুৱাৰ চৰিত্ৰত অভিনয় কৰা জুবিন দাৰ প্ৰথম চিনেমা তুমি মোৰ মাথো মোৰ ৰিলিজ হৈছিল 2000 চনত আৰু উল্লেখযোগ্য যে এই চিনেমাখন জুবিন দায়ে পৰিচালনা কৰিছিল। ইয়াৰ পিছত জুবিন দা অভিনীত উল্লেখযোগ্য চিনেমাখনৰ নাম হ'ল দীনবন্ধু। এই চিনেমাখনত তেওঁ বিপুল নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল আৰু এই চিনেমাখন 2004 চনত মুক্তি লাভ কৰিছিল। ইয়াৰ পিছত জুবিন দা অভিনীত আটাইতকৈ উল্লেখযোগ্য চিনেমাখনেই হ'ল মন যায়। এই চিনেমাখন আমাৰ আটাইৰে প্ৰিয়। এই চিনেমাখনত তেওঁ অভিনয় কৰা মাৰক নামৰ চৰিত্ৰটো আমাৰ আজিও ভালদৰে মনত আছে আৰু এই চিনেমাখন ৰিলিজ হৈছিল 2008 চনত। মন যায় মোৰো মন যায় চকু থৈ চাবলে। মন যায়ৰ পিছত জুবিন দা অভিনীত উল্লেখযোগ্য চিনেমাখনেই হ'ল গানে কি আনে। এই চিনেমাখনত তেওঁ নীলাভ জোনাক বৰুৱা নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল আৰু এই চিনেমাখন ৰিলিজ হৈছিল 2016 চনত। নীলাভ জোনাক বৰুৱা ডাঙৰ। ইয়াৰ পিছত জুবিন দা অভিনীত উল্লেখযোগ্য চিনেমাখনৰ নাম হ'ল 7 নম্বৰৰ সন্ধানত। শিবু নামৰ চৰিত্ৰটোত জুবিন দা অভিনয় কৰা এই চিনেমাখন ৰিলিজ হৈছিল 2016 চনতে। ইয়াৰ পিছত জুবিন দা অভিনীত আটাইতকৈ উল্লেখযোগ্য চিনেমাখনেই হ'ল মিছন চাইনা, যিখন ৰিলিজ হৈছিল 2017 চনত। কলনেল গোস্বামীৰ চৰিত্ৰত অভিনয় কৰা জুবিন দাৰ হাৰ্ড হিটিং পাৰফৰ্মেন্স কোনে পাহৰিব পাৰে, নহয়নে বাৰু? আপোনাৰ সহায়ৰ প্ৰয়োজন আমাক মোক আৰু 3জন মানুহ লাগিব। মিছন চাইনাৰ পিছত জুবিন দা অভিনীত পৰৱৰ্তী চিনেমাখন আহিছিল 2017 চনতেই আৰু এই চিনেমাখন আছিল প্ৰিয়াৰ প্ৰিয়। প্ৰিয়াৰ প্ৰিয়ৰ পিছত জুবিন দাৰ পৰৱৰ্তী চিনেমাখন আহিছিল 2018 চনতে। দ্য আণ্ডাৰৱৰ্ল্ড নামৰ এই চিনেমাখনত জুবিন দাই অভিনয় কৰিছিল এজন ডনৰ চৰিত্ৰত আৰু এই চিনেমাখনত তেওঁৰ বেড এছ পাৰফৰ্মেন্স সকলোৱে উপভোগ কৰিছিল। আণ্ডাৰৱৰ্ল্ডে অলৰেডি নিজৰ চেয়াৰমেন বাছি লৈছে। ইয়াৰ পিছত জুবিন দাৰ অভিনীত উল্লেখযোগ্য চিনেমাখনৰ নামেই হ'ল কাঞ্চনজংঘা। এই চিনেমাখনৰ মুক্তি লাভ কৰিছিল 2019 চনত আৰু এই চিনেমাখনত তেওঁ অনিৰ্বাণ নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা। কাঞ্চনজংঘাৰ পিছত জুবিন দা অভিনীত পৰৱৰ্তী তথা আমাৰ আজিৰ এই তালিকাৰ অন্তিমখন চিনেমাই হ'ল ৰাজনীতি পাৰ্ট 1। এই চিনেমাখন ৰিলিজ হৈছিল 2022 চনৰ 23 ডিচেম্বৰ তাৰিখে, অৰ্থাৎ আজিৰ পৰা প্ৰায় 1.5 মাহ আগত। চিনেমাখনত জুবিন দা অভিনীত ক্ৰাইম ৰিপৰ্টাৰ অৰিন্দমৰ চৰিত্ৰটো আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব। গতিকে আজিলৈকে ইমানতে এৰিছোঁ, ধন্যবাদ। মোৰ একো নহয় ছাৰ, এনেকুৱা ৰিপৰ্টিং বহুত কৰিছোঁ।